এতিয়া ৰাতিপুৱাৰ 5টা বাজিছে আৰু আমি সকলো উঠি গ'লোঁ আৰু মায়ে যিহেতু ঠাণ্ডা বেছিকৈ পৰিছে সেইকাৰণে জুই ধৰিছে খুৱাই আছে। আমাৰ আকৌ ইয়াত সোনকালে গাড়ী চলে দেই, ইয়াত দেখিছে 5টা নাবাজোতে গাড়ী চলিলে যিহেতু পোহৰ হোৱা নাই ভালকৈ আৰু আমাৰ ইয়াত সোনকালে গৰু চৰুবোৰ এৰি দিয়ে। ইমান সোনকালে উঠিলেও আজি আমাৰ ছোৱালীজনীয়ে সেইকাৰণে মায়ে জুই ধৰি দিছে দেই, জুই খুৱাইছোঁ। আৰু গৰু আকৌ ইয়াত গৰু গৈছিলেগৈহে, আহিলে ইয়াত দেখিছে গৰু যায়হে আহেই আকৌ। ভালকৈ খোৱা নহ'লে হাতী আহিলে যে মায়ে হাতী অহাৰ কাৰণে টিং বজাই আছিলে তো খোৱা নহ'ল ভালকৈ, মাও ভালকৈ নুশুলে, গাটো ভাল নাছিল। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে ইমান কুঁৱলীটো পৰা নাই, অকণমান দেৰিকৈ একদম পূৰা 8টামান বাজিব, বহুত কুঁৱলীত পৰিব। আৰু মানে ইয়াত আমাৰ ব্যৱসায় কৰা মানুহবোৰৰ গাড়ীবোৰহে চলে, এই টেম্পু চেম্পু এইবোৰ অলপ দেৰিৰ পৰাহে আহে, মানে স্কুল যোৱা ল'ৰা ছোৱালী যোৱা সময়ত আহে। এতিয়া এইবোৰ চব মালটানা গাড়ী। এয়া মই আহি গ'লোঁ কলেজলৈ, খাই বৈ পেলাই ধুনীয়াকৈ আহিছোঁ আৰু। কিন্তু আজি ইমানেই ঠাণ্ডা ইমান বতাহ মাৰিছে আৰু মই কলেজতহে গৈ উপলব্ধি কৰিছোঁ যে মই কেৱল মূৰতহে স্কাৰ্ফখন লৈ গ'লোঁ, কিন্তু টুপিটোতো পিন্ধিবলৈ পাহৰি থাকিলোঁ। আৰু এয়া কলেজত আহি দেখিছোঁ চবেই এক্সাম আছে বুলি পাহৰি থাকিলে ঠাণ্ডাৰ কোবতে আৰু নিজে নিজে মাথাত ভৰাই লৈছে, সোমাই যা কৈছে। সেনেকৈনো বাৰু ক'ত মাথাত সোমাই যায়, নহয় জানো। আৰু যেনিয়ে তেনিয়ে অকল আজি আমাৰ কলেজত জুয়ে ফুৱাইছে। বহুত আনএক্সপেক্টেড একদম টিফিন শিল্পীয়ে আনিছে, থেংক ইউ। খাই লোৱা, মজা লাগিছে। এইটো খুলিবই পৰা নাই, খুলচোন। হেল্ল' এভৰিৱান, এয়া আহি পাই গ'লোহি কলেজৰ পৰা। এতিয়া আমাৰ আবেলি হৈছে আৰু ধুনীয়াকৈ মায়ে জুই একুৰা জ্বলাই দিছে। ইয়াতে ৰাতিপুৱাও জুই ফুৱাইছিলোঁ আৰু এতিয়াও ফুৱাই আছোঁ। এয়া ৰ'ব দেখাই আছোঁ, বেগখিনি জুই ফুৱাই আছোঁ আমি। এইজনী মায়ে জুই ফুৱাই আছোঁ আমি, মানে শিল্পীয়ে, মোৰ লগৰ যে শিল্পী আপোনালোকক দেখাই থাকোঁ, তাই মানে বহুত ধুনীয়া টিফিনত আজি মাংস ভাজি লৈ আহিছিলে, মানে হাঁহৰ মাংস। আৰু এক্সাম আছিলে যিহেতু আজি এক্সাম দি পেলাই একদম হাঁহৰ মাংস খাবলৈ পাইছোঁ, মনটো যে কি ভাল লাগিলে আজি।